নমস্কাৰ প্ৰিয় দৰ্শক, আজি আকৌ মই অন্য এটা ভিডিঅ'ৰ কাৰণে আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আৰু এতিয়া ৰাতিপুৱা গা পা ধুলোঁ, একো কৰাই নাই, এনেকৈয়ে মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া পূজাৰ কাৰণে ফুল ল'বলৈ আহিছোঁ আৰু পূজাটো কৰি লওঁ, তাৰপিছত মই এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ভাবিলোঁ প্ৰথমতে এনেদৰেই ষ্টাৰ্ট কৰি লওঁ, কাৰণ সময় বহুত কম, ভিডিঅ'টো দেৰি হৈ যাব নহ'লে। সেইকাৰণে এতিয়া মই এয়া চাওকচোন, ইয়াত এইজোপা কি বুলি কয়, ফুলটোৰ নামেই মই পাহৰি গৈছোঁ। কৰবী ফুল ফুলিছে আৰু পূজাৰ কাৰণে ফুল এনেদৰে ঘৰৰ পৰাই হৈ যায়, খুব ধুনীয়াকৈ ফুলি আছে। আজি মই পিন্ধিছোঁ হালধীয়া আৰু পূজাৰ কাৰণে ফুলো ছিঙিছোঁ হালধীয়া। ফুলবোৰ মোৰ ছিঙিবলৈ বেয়া লাগে, তথাপিতো পূজাৰ কাৰণে ছিঙো আৰু হৈ যাব, বেছি নালাগে। সেই জবা ফুল দুপাহমান ফুলি আছে, ছিঙিবলৈ মন নাযায় দেখোন। নয়নতৰাকে কেইটামান লৈ লৈছোঁ। এই নয়নতৰাজোপা গোটেই বছৰ এনেকৈয়ে ফুলি থাকে। পটককৈ কেমেৰাটোতে চকু পৰিলে আকাশখন আজি বৰ ধুনীয়া হৈ আছে দেখোন। নীলা বগা ডাৱৰ, আৰু এইটো চাইডে দেখাই দিছোঁ। বেক নহয় কেমেৰাটো। ফুল ছিঙি আহিলোঁ, এতিয়া পূজাটো কৰি লওঁ। ভিতৰত আন্ধাৰ উঠিছে। আচলতে ভিডিঅ' বনোৱাৰ সময়ত অকণ মেকআপ চেকআপ কৰি ল'লে ভাল লাগে। মেকআপনো কি আৰু, অকণমান টাইডি হৈ ল'লে। কিন্তু এতিয়া মই একোৱেই কৰিব পৰা নাই, এনেকৈ ওলাইছোঁ আজি। বাৰু ঠিক আছে, পূজাটো কৰি লওঁ, তাৰপিছত ৰেচিপিটো ষ্টাৰ্ট কৰিম। আপোনালোকে চাই থাকিব মোৰ চেনেলটো, ভিডিঅ'টো বৰদা পাব। পূজা কৰা হৈ গ'ল, এতিয়া আহিছোঁ ৰন্ধা বঢ়াৰ পিনে। আৰু আজি যিটো ৰেচিপি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি কৈছোঁ, সেইটো চবেই খাইছে চাগে, কিন্তু তথাপিতো শ্বেয়াৰ কৰিছোঁ। আৰু এইটো হৈছে মাছ আৰু ঔটেঙা আৰু সৰিয়হৰ এটা ৰেচিপি, যিটো মই আজি বনাম। আচলতে কি হয়, কিছুমান মানুহে জানেই চাগে, এইবোৰ সাধাৰণ ৰেচিপিবোৰ দি থাকে, যিবিলাক আমি জানোৱেই সেইবিলাকেই দি থাকে। আচল কথাটো মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিছোঁ। আচলতে কি হয়, ইউটিউবত যেতিয়া আপুনি এটা চেনেল খুলিব, তেতিয়া সেই চেনেলটো কণ্টিনিউটি বজাই ৰাখিবৰ কাৰণে আপুনি ৰেগুলাৰ ভিডিঅ' দি থাকিব লাগে। আৰু ৰেগুলাৰ ভিডিঅ' দিবৰ কাৰণে আপুনিতো সদায় আৰু বেলেগ ধৰণৰ ৰেচিপি বনাই সদায় ঘৰত নাখায়। আমিতো সাধাৰণ মানুহ, তো সাধাৰণ যি খোৱা বোৱা হয় আমাৰ, সেইটোৱে আমি শ্বেয়াৰ কৰিব লাগিব। ৰেগুলাৰ কণ্টেণ্টটো আপুনি বিভিন্ন ধৰণৰ নাপাব। বাৰু যি কি নহওক, এতিয়া আহিছোঁ ৰেচিপিৰ পিনে। আজি মোৰ মুখখন বৰ ডাঙৰ লাগিছে, কিয় নাজানো। শকত হৈছোঁ নেকি, সেইকাৰণে চাগে এনেকুৱা লাগিছে। ৰেচিপিটো বনাবৰ কাৰণে বেছি বস্তু নালাগে, কেইটামান বস্তু লাগিব। আৰু প্ৰথমতে লাগিব মাছ। মই লৈ লৈছোঁ এইখিনি মাছ, ৰৌ মাছ। প্ৰায় ইয়াত আধা কেজিমান মাছ আছে। টেঙা লাগিব, আৰু ঔটেঙা এইখিনি মই সৰুকৈ কাটি লৈছোঁ। দেখিছেনে, ঔটেঙাখিনি এইখিনি একদম কোমলীয়া ঔটেঙা, কটাৰীয়ে কাটিলে খুব ধুনীয়াকৈ কাট খাই যায়। আৰু এনেকৈ কাটি ল'লে ইয়াক নেথেতেলিয়ালেও হয়, ইয়াক ই ধুনীয়াকৈ সিজি যায়। তাৰপিছত লাগিব অকণমান সৰিয়হ পেষ্ট। এইটো আপুনি সৰিয়হ পেষ্টটো নিজেও বনাই ল'ব পাৰে, একো নাই। এইখিনি মই পেষ্ট বনাই লৈছোঁ। অকণমান বগা সৰিয়হ এনেদৰে পিচি ল'লোঁ। ইয়াত প্ৰায় 2 চামুচ 3 চামুচমান সৰিয়হ আছে। এইখিনি চব খুব সুন্দৰভাৱে মই এনেদৰে বনাই ল'লোঁ। আচলতে এই ৰেচিপিটো বনাবলৈ খুবেই ইজি, পটককৈ হয়, সেইকাৰণে ভাল লাগে। কিছুমান বস্তু কেতিয়াবা কি হয়, খুব সোনকালে হ'লে খুব ভাল লাগে। আৰু এইখিনি নহৰু মই লৈছোঁ, নহৰু প্ৰায় ডাঙৰ নহৰু এটা মই এনেদৰে গুচাই লৈছোঁ, আৰু এইখিনি পেষ্ট বনাই ল'ম। আৰু ইয়াৰ কাৰণে মছলা মই লৈছোঁ
এইখিনি মছলা চব উলিয়াই মই আপোনালোকক দেখাই দিছোঁ। হালধি পাউডাৰ 1 চামুচ, জলকীয়া পাউডাৰ 1 চামুচ, ৰঙা জলকীয়া আৰু জিৰা আধা চামুচ, ধনিয়া 1 চামুচ, এইখিনি মছলা লাগিব। আৰু ইয়াৰ পিছত বনোৱাটো আৰম্ভ কৰিম। তেনেহ'লে আহক চাওঁ কেনেদৰে বনাইছোঁ। কেৰাহীটো পাতিলোঁ আৰু মাছখিনি মই ফ্ৰাই কৰি ল'ম প্ৰথমতে। আৰু মাছটো আমি সদায় মিঠাতেলতে ফ্ৰাই কৰোঁ। কেৰাহী গৰম হ'ল, এতিয়া মই ইয়াত দি দিছোঁ মাছ ফ্ৰাই কৰিবৰ কাৰণে মিঠাতেল। তেলখিনি ভালদৰে গৰম হ'বলৈ দিম। মাছৰ তেলখিনি ভালদৰে গৰম হৈছে। তেল সদায় ভালদৰে গৰম নহ'লে কিন্তু মাছ ফ্ৰাই কৰিলে মাছটো মচি দিয়ে। এতিয়া মই দি দিছোঁ মাছখিনি এতিয়া ফ্ৰাই হৈ গৈছে। মই ইয়াতে মাছ ফ্ৰাই কৰোঁতে খুব সাৱধান হ'ব লাগে, নহ'লে মাছৰ তেল পৰি মুখত চব ফুৰে গৈছে। বৰালি মাছৰ কথাটো ক'বই নালাগে। বৰালি মাছ ফ্ৰাই কৰিলে ইমান ফুটে। সেয়া মাছ ফ্ৰাই হৈ গৈছে। এতিয়া মই নমাই দিছোঁ। এতিয়া দি দিছোঁ মৌটো আৰু অকণমান কণী আছিলে, সেইখিনি মই এনেদৰে দি দিম। মাছৰ কণীৰ পকোৰাও খাই খুব ভাল লাগে। আৰু এইটো যদি মই কেতিয়াবা দিম। এইখিনি হৈ গ'ল, নমাই দিছোঁ। এতিয়া মই একেখিনি তেলতে বনাম। আৰু গোটেই মছলাখিনি মই কি কৰিলোঁ দেখিছেনে? নহৰু, সৰিয়হ গুড়ি যিখিনি পেষ্ট বনাই লৈছিলোঁ, সৰিয়হৰ পেষ্টটো, আৰু ইয়াতে মছলাখিনি মই এড কৰি এনেদৰে বাতি এটাত ঘুলি ল'লোঁ। আৰু এইখিনি মই এতিয়া দি দিম। অকণমান হাত লগাই দিছোঁ, হাত লগালে বেছি টেষ্ট হয়। এইখিনি এতিয়া ইয়াতে মই নিমখ দি দিম আৰু গোটেইখিনি ভালদৰে ফ্ৰাই কৰিম যেতিয়ালৈকে ইয়াৰ পৰা তেল নোলায় তেতিয়ালৈকে। আন্দাজমতে নিমখ দিম এতিয়া। তো আপোনালোকে আন্দাজমতে দিব আৰু যিমান দিয়ে। পানী কিমান দিব তাৰ ওপৰত নিমখটো ডিপেণ্ড কৰিব। মই প্ৰায় 1 চামুচ দিছোঁ, দৰকাৰ হ'লে আকৌ পিছত দিম। যিহেতু অকণমান টেঙা, তো অকণমান নিমখ বেছিয়ে লাগে। এতিয়া অকণমান গেছৰ ফ্লেমটো মিডিয়াম কৰি ইয়াক এনেদৰে লৰাই ভাজি দিম।
লৰাই লৰাই ভাজি থাকিব লাগিব, নহ'লে এইটো মছলাটো যদি পুৰি যায় তেতিয়াহ'লে কিন্তু খাবলৈ টেষ্টটো ভাল নহ'ব। সৰিয়হৰ খুব সুন্দৰ গোন্ধ ওলাইছে। এইখিনি চাওক, মছলাখিনি ভাজি ভাজি কেনেকৈ তেল ওলালে দেখিলেনে? গোটেই পানীটো শুকাই গ'ল আৰু ইয়াৰ পৰা খুব ধুনীয়াকৈ তেল ওলালে। এনেকুৱা হোৱালৈকে এইখিনি ফ্ৰাই কৰিব লাগিব, তেতিয়া আচল টেষ্টটো আহিব। এতিয়া মই ইয়াতে যিখিনি কাটি লৈছিলোঁ ঔটেঙা, সেই ঔটেঙাখিনি দি আকৌ অকণমান দেৰি ফ্ৰাই কৰিম। এইখিনি ঔটেঙা দি দিছোঁ। এয়া ঔটেঙাখিনি মই অলপ দেৰি ভাজিলোঁ এনেদৰে, সেইকাৰণে একেবাৰে কেঁচা ভাৱটো নোহোৱা হ'ল ঔটেঙাৰ পৰাও। এতিয়া মই ইয়াত দিছোঁ পানী। পানী আপোনালোকৰ নিজৰ ইচ্ছামতে দিব, আন্দাজমতে কিমান খাব বিচাৰে আৰু যেনেকুৱা কৰিব বিচাৰে। মই অলপ শুকাব পূৰা 1 বাতি পানী দিছোঁ। এই বাতিটোৰে মই 1 বাতি পানী দিলোঁ। এতিয়া উতলিবলৈ দিম অলপ সময়, যাতে ঔটেঙাৰ পৰা টেঙাটো ওলাই আহে। এয়া খুব সুন্দৰভাৱে উতলি আছে। অকণমান উতলি উতলি এনেকৈ ঔটেঙাটো সিজিবলৈ দিম, তাৰপিছত মই মাছটো দিম। এইখিনি ঔটেঙাখিনি ধুনীয়াকৈ পানীটো কমি গ'ল দেখিলেনে? উতলি গ'ল ভালকৈ। আৰু এতিয়া মই ইয়াতে মাছখিনি দি দিছোঁ। মাছ দি অলপ সময় আকৌ উতলিবলৈ দিম, তাৰপিছত মই নমাই দিম। অলপ সময় উতলিব, যাতে মাছৰ ভিতৰত টেঙাটো সোমাই যায়। এয়া মাছখিনি সুন্দৰভাৱে হৈ গ'ল। এতিয়া মই দেখিলেনে উতলিলে, আৰু ইয়াতকৈ মই শুকুৱাই নিদিওঁ আৰু পানীটো একেবাৰে নাইকিয়া হৈ যাব। এইখিনি ঔটেঙাও খুব সুন্দৰভাৱে হৈ গ'ল, সিজি গৈছে। এতিয়া মই অন্য এটা পাত্ৰত উলিয়াই আপোনালোকক দেখুৱাই আছোঁ। এইখিনি হৈ গ'ল চব্জিখিনি। এতিয়া মই আপোনালোকক দেখাইছোঁ ঔটেঙা আৰু মাছৰ খুব সুন্দৰ এটা ৰেচিপি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু গৰমত এদিন বনাই খাবচোন, যদি এনেদৰে খোৱা নাই তেনেহ'লে। আৰু যদি খাইছেতো চবেই জানেই আৰু কেনেকুৱা টেষ্ট। এয়া কেমেৰাত কিন্তু কালাৰটো বৰ ভালকৈ অহা নাই, কিন্তু ইয়াৰ যিটো কালাৰ হৈছে আপুনি নিজে বনাই চালে গম পাব কিমান ধুনীয়া কালাৰ। আৰু গ্ৰেভিটো চাওক, এইটো আজিৰ ৰেচিপিটো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব, কমেণ্ট কৰিব, তেতিয়াহে গম পাম কেনেকুৱা হৈছে, কি হৈছে। আৰু এবাৰ বনাই খাব, যদি নাই খোৱা তেতিয়া টেষ্টটো গম পাব। এতিয়া মাত্ৰ দেখিছে, আৰু যদি নিজে বনাই খায় এবাৰ, খুব সহজ। আৰু যিসকলেতো খাইছে তেওঁলোকে জানেই। তেনেহ'লে ভিডিঅ'টো চাই কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ আহোঁ, আকৌ নতুন ভিডিঅ'ৰ লগত মই আপোনালোকক আকৌ লগ পাম। আজিলৈ আহোঁ, নমস্কাৰ।